গুড মৰ্ণিং অসম। আজি প্ৰথমতে সকলোৱে বিশ্বৰ সৈনিকৰ বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি বিশ্বকৰ্মা পূজা বুলি মোৰ গাড়ীকেইখনো চাফ কৰিব লাগিব, গতিকে মোৰ গাড়ীকেইখনো চাফ কৰি লওঁ। পূজা বুলি গাড়ীখন ধুলোঁ, গাড়ীখন ধোৱা হ'ল। এতিয়া আমি অলপমান ফুৰিবলৈ যাম। বিশ্বকৰ্মা পূজা বুলি এতিয়া অলপ ফুৰিবলৈ যাম। গাড়ী লৈ নাযাওঁ বাৰু, দাদাজন ৰৈ আছে। মোৰ দাদাজনৰ লগতে যাম। দুজন দাদাজন ৰৈ আছে ইয়াতে, দাদাজনৰ লগতে যাম বাৰু। এইখন বাইকতে মই এতিয়া আজি পূজালৈ যাম। আমি ঘৰৰ পৰা ওলালোঁ, এতিয়া আমি ৰাস্তাৰে গৈ আছোঁ। মই ৰাস্তাৰে গৈ থাকোঁতে আপোনালোকৰ ৰাস্তাৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। চাওক পুঠিমাৰী নদী এইটো। পূজা তৈয়াৰী চলি আছে। এইখিনিতে মই পৰিচয়টো দিব বিচাৰিছোঁ। মোৰ নাম শ্ৰী দীপাংকৰ কলিতা, মোৰ ঘৰ হাজো বাক্সাত। যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে মোক লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ৰাস্তাৰ মাজত বানপানী, এইখিনি কোনদিনা শুকাব? কি সুন্দৰ পৰিৱেশ, তাৰ মাজত পাৰিলে আপোনালোকক পূজাখন দেখুৱাবলৈ চেষ্টা কৰিম। চাই লওক আৰু যদি আকৌ মই যাই পোৱাত আকৌ পূজাখন কিজানি শেষে হৈ যায়, এনেকুৱাও হৈ যাব পাৰে। এতিয়া আমি আন এখন পূজা চলি পালোঁ। এইখন দুৰ্গা পূজা তৈয়াৰী ইয়াত পূৰা চলি আছে। মন্দিৰটো চাই লওক, ইয়াৰ ওচৰতে এটা হনুমান মন্দিৰো আছে। এতিয়া আমি চাংচাৰি পালোঁহি। চাংচাৰি ধূলিময় পৰিৱেশ, ইয়াৰ ৰাস্তা চাই লওক বাৰু। এতিয়া ৰাস্তাত কেৱল ধূলি। পূজাস্থলী পালোহি। এতিয়া আমি গাড়ীখন ইয়াত থৈ আপোনালোকক ভিতৰলৈ লৈ যাওঁ বলক। এয়া ব্ৰাহ্মণজনে পূজাত তৈয়াৰী কৰি আছে, চাই লওকচোন বাৰু আপোনালোকে। আপোনালোকক পূজাৰ হোম কৰাৰ কিছু দৃশ্যাংশ দেখুৱাই আছোঁ। হোম যজ্ঞ হৈ আছে, দৃশ্যাংশবিলাক আপোনালোকে ভালদৰে চাই লওক। আপোনালোকে চাগে জানেই হোম যজ্ঞ তেনেদৰে কৰা হয়।
এতিয়া আমাৰ পূজা শেষ হ'বলৈ গৈ আছে। বামুণজনে পূজা সমাপ্ত কৰিলে। এতিয়া বলক আমি অলপ পূজা শেষ কৰি অলপ খোৱা বস্তুবিলাক চাই লওঁ, পূজাত কি বস্তু খাবলৈ পাম। ইয়াত এইবোৰ বিধে বিধে খোৱা বস্তু বনাই থৈ দিছে। এতিয়া এইবোৰ খাবও লাগিল আৰু লগৰবিলাকক বিলাই দিবও লাগিল। গতিকে এতিয়া আৰু ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।